ক'ত যোৱা তোমালোকে? পাৰ্টি কৰিব যাম। আপোনাক কিয় লাগে? আমাৰ ঘৰৰ মান সন্মানৰ কথা আছে, গতিকে তুমি য'তে ত'তে পাৰ্টি কৰি ঘূৰি থাকিলে নহ'ব। পাৰ্টি কৰাটো আমাৰ ফেশ্বন হয়। য়েছ, ৰাইট। বোৱাৰী হৈ আহিছা যেতিয়া এইখন ঘৰলৈ ভাল বোৱাৰী এজনীৰ মৰ্যাদা পালন কৰিবলৈ চেষ্টা কৰিবা। এনেকৈ কোনো ভদ্ৰ পৰিয়ালৰ বোৱাৰীয়ে কোনো পাৰ্টি কৰি ঘূৰি নুফুৰে, আৰু যদি ইয়াতকৈ তুমি বেছি ওপৰত যাব বিচাৰা তেন্তে হ'লে মই ভৰি ভাঙি পেলাম তোমাৰ। মোৰ স্বামীৰ বৰ্তমানত মই আপোনাৰ ৰঙা চকুৰ নিৰ্দেশ ঘৃণাৰে প্ৰত্যাখ্যান কৰোঁ। ঐ বল বল বল, এই বুঢ়ীৰ কথা কোনে কান্দে? ফিল্টাৰতো গোটেই পানীয়ে নলা হৈছে, ৱাশ্বিং পাউডাৰ নিৰ্মা চিৰ্মা দিব লগা হৈছে নেকি? শুনা, তোমাৰ মাৰ লগত আৰু ইমান অশান্তিত এইখন ঘৰত মই থাকিব নোৱাৰোঁ। আজিৰ পৰা এখন ঘৰত হয়তো তোমাৰ মা থাকিব, নহ'লে মই থাকিম। তুমি এটা ব্যৱস্থা কৰা, আজিয়ে তোমাৰ মাক বৃদ্ধাশ্ৰমত থোৱা, আৰু যদি নোৱাৰা তেনেহ'লে মই মোৰ মাৰ ঘৰলৈ গুচি যাবলৈ বাধ্য হ'ম। ৰবাচোন ৰবা, তেখেত মোৰ মা, গম পাইছা না? যেনকে তেনকে তোমাক খেদি দিব নোৱাৰোঁ। এনি টাইম টনা কাজিয়া কৰি থাকিবা, মাজত ফাঁচি মৰো মই। তিৰিও এৰিব নোৱাৰোঁ, মাইকো এৰিব নোৱাৰোঁ। এনকে হ'লে কেনেকে হ'ব? তাৰমানে তুমি ইমান দিনে তোমাৰ মাৰ ভুলবোৰ দেখাই নাই? দেখছো মাইটো সেইটো কাকো কৰাই নাই। তোমাৰ মায়ে কি ভুল কৰিছে, কি শুদ্ধ কৰিছে, সেইবোৰ মোৰ ওপৰত মেটাৰ নকৰে। তুমি আজিয়ে ব্যৱস্থা কৰা তোমাৰ মাক বৃদ্ধাশ্ৰমত থোৱা, আৰু যদি নোৱাৰা তেতিয়াহ'লে মোৰ দেউতাই দিয়া চাকৰি মই তোমাৰ পৰা কাঢ়ি ল'ম। এই জান, সেনকে কিয় কয়? তই লিখিত কোৱা আপি, মই কথিত কোৱা আপা। কিবাকে আমাৰ মিলনটো হৈছে, কিয় ভাঙিব খুজিছ? আৰু চাকৰিটো দি কিবাকে খাই আছো, চলি পুলি হ'লেও খাব পাৰিম, ইমান খং কৰিব নালাগে। জান খেদিমে, লাহে লাহে খেদিমে বোৱাৰী, বোৱাৰী, কি হ'ল? কিয় ইমান চিঞৰি আছে? চাহ একাপ বনোৱাচোন মোৰ কাৰণে। মই নোৱাৰো, নিজে বনাই খাওঁ। কি ক'লা? তুমি চাহ একাপ বনাই দিব মোক নোৱাৰা? বনাই আনা বুলি কৈছো, বনাই আনা। মই কৈছো নহয় নোৱাৰো বুলি। বনাব কৈছো, বনোৱা। আৰু এটা কথা তুমি সদায় মনত ৰাখিবা, তুমি এইখন ঘৰৰ বোৱাৰী, গতিকে বোৱাৰী হৈ বোৱাৰী নিচিনা কাম কৰিবা। নচলিলে কি কৰিব? হা? কি কৰিম? কি কৰিবা নোৱাৰো মই? তোমাৰ এই লাও পাত কচু পাত মুখখন মই এতিয়াতো ভাঙি পেলাব পাৰো। কাৰ পৰা হাত তুলিছে আপুনি? হে শুনাচোন। তহঁতৰ এনেকে সদায় সদায় হাল্লা দেখি মোৰ গোটেই মাথাটো নষ্ট হোৱা হৈছে, গম পাইছা না? চোৱা, তুমিতো তোমাৰ মাৰ দোষবোৰ নেদেখাই কথাই কথাই খালি কবা সৰুৰ পৰা ডাঙৰ দীঘল কৰিছে। বাবা, মই একো কৰা নাই অ'। তাইক মাতি আপুনি একো কৰা নাই? মাত্ৰ চাহ একাপ খুজিছিলো। তাই যদি মোক চাহ একাপ বনাই দিয়া, আজি এতিয়া ইমানখিনি হাল্লা নহয়। তহঁতৰে কাজিয়া গিলা দেখি কি হ'ব, সুখ শান্তি নোহোৱা হৈ গৈছি। ৰাইজৰ মানুহ জকা কৰিছি, তহঁতৰ ঘৰত এই দুটা কুকুৰ আছে নে খেয়াল আছে, এনি টাইম ভক ভকে থাকে। কুকুৰ বুলি নকবা, তোমাৰ মা কুকুৰ। শুনিলি তই? বাবা, মোৰ কথাখিনি শুন। মাত্ৰ মই চাহ একাপ খুজিছিলো তাইক। তাই যদি চাহ একাপ বনাই দিয়ে, ইমানখিনি হাল্লা নহয়। হ'ব, ইমান জাম জামকৈ নাটক কৰি থাকিব নালাগে। এতিয়াই ওলাই যাওক, নহ'লে মই ওলাই যাওঁ। বাবা, তহঁত দুটাই সুখত থাক। মই মোৰ ৰাস্তা নিজে বাছি লৈছো, আহিছো। নাই, মই যাই আছোঁ অলপ 5 মিনিট 10 মিনিটমান লাগিব দে, মই যাই আছোঁ। এই ৰ'বাচোন ৰ'বা। হাও কি ভাই? এই এটা কথা শুনছোঁ। কি আই? তই এতিয়া সুধো মই সঁচা নে মিছা? শুনছোঁ কি? এই তহঁতৰ ঘৈণীয়েৰে আৰু তই লগ লাগি বোলে মায়েৰ বৃদ্ধ আশ্ৰমত কাটছাও। ঐ ভাই, কি জানা না, মায়ে আৰু আমাৰ তাই গোটা সাপ নেউল লগা দে। মোৰ গোটা অশান্তি লাগছি, আৰু মই খেদা নাই, মাই নিজে গেছি। হ'লেও ভাই বেয়া কাম হৈছে। হাজাৰ হওক তোৰ মায়েৰে কিমান কষ্ট কৰি তোক জন্ম দিছে, ডাঙৰ দীঘল কৰিছে। বহুত বেয়া কাম হৈছে দেই ভাই, তই কিন্তু বহুত ডাঙৰ ভুল কাম কৰিছা। এ ভাই, মোৰ বহুত ডাঙৰ ভুল হৈছে ভাই, দুখ নকৰিবি। আৰু মই খেদা নাই ভাই, মাই নিজে গেছি। মই ভাই, মাই কাজিয়ে যাই লৈ আহিম। শুন, এতিয়া দুখ কৰি লাভ নাই, যিহেতুকে তই গোটেইখিনি কথা গমেই পালি, গতিকে ময়ে তোক অলপ আগবাঢ়ি দিওঁ। এই ভাই, আজি দিয়াক 3 দিন ধৰি প্ৰপ'জ কৰি আছোঁ, এতিয়ালৈকে তাই একচেপ্ট কৰা নাই। তাইৰ বহুত লেভেল, তাইক কিবা এটা কৰিব লাগিল আমি, গম পাইছা নে? তেনেহ'লে মোৰ লগত এচিড পাউডাৰ আছে, বল তাইৰ চকুত মাৰি দিম। বল।
মই একো দেখা নাই। পাখি পাখি তোৰ কি হ'ল? পাখি মই একো দেখা নাই। হেল্ল' 108। মই একো দেখা নাই। মোৰ কি হৈছে? মই একো দেখা নাই। তই টেনশ্যন নলবি, ডাক্তৰ আহি আছে তোৰ একো নহয়। মই একো দেখা নাই। হাল্লা কিয় কৰি আছা তুমি? তোমাৰ একো হোৱা নাই ন? তোমাৰ একো হোৱা নাই, একো দেখা চব ঠিক হৈ যাব, ভাল হৈ যাব, তোমাৰ একো হোৱা নাই। ব'লাচোন তুমি। ছাৰ পাখিৰ কি হৈছে? ছাৰ কওকচোন কি হৈছে বোৱাৰীজনীৰ? কেছটো চিৰিয়াছে হৈছে, মানে তাইৰ চকু দুটা নষ্ট হৈছে। এতিয়া কি কৰা যায়? কি? বিশেষকৈ একো টেনশ্যন কৰিব নালাগে। তোমালোকৰ কোনোবা যদি তাই চকু দুটা ডনেট কৰে তেনেহ'লে তাই নিশ্চয় দেখা পোৱা হ'ব। ছাৰ এতিয়া মোৰ এনেও বুঢ়া বয়স, গতিকে ছাৰ মোতকেতো বোৱাৰীজনীৰ বহুত দিন আৰু পৃথিৱীখন চাবলৈ বাকী আছে। গতিকে ছাৰ মোৰে চকুজুৰি লৈ লওক আৰু তাইক দৃষ্টিশক্তি ঘূৰাই দিয়ক ছাৰ। তেনেহ'লে বলক চকু ট্ৰেন্সফাৰ কৰা কামটো আৰম্ভ কৰোঁ। শনিজনী আৰু মোৰ ঘৰত যে আকৌ আহিল নেকি অশান্তি দিবলৈ? মনে মনে থাক। কিয় মনে মনে থাকিম? এই শনিটোৱে মোক আগতে বহুত অশান্তি দি থৈছে আৰু এতিয়া অশান্তি দিবলৈ আহিছে। আনিছে কোনে এইজনী? মনে মনে থাক। তোৰ কাৰণে আজি চকু ডনেট কৰি নিজে অন্ধ হৈ আছে। কি? তেতিয়াহ'লে শুন। মা, আপুনি মোক ক্ষমা কৰি দিয়ক মা। বোৱাৰী তুমি মোৰ সদায় ছোৱালী নিচিনা আছিলা আৰু সদায় থাকিবা, দুখ নকৰিবা। মোক ক্ষমা কৰি দিয়ক মা।